নমস্কাৰ। আপোনালোকক প্ৰতিশ্ৰুতি দিয়া ধৰণে প্ৰত্যেক ৰবিবাৰে এটা নতুন অনুপ্ৰেৰণামূলক কাহিনীৰ সৈতে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ধন্য এই মানৱ জীৱন। সঁচাকৈ মানুহ ৰূপে আমি জন্মগ্ৰহণ কৰি ধন্য নহয় জানো? কোৱা হয় ৬৪ কোটি জীৱৰ পিছত মানুহ হিচাপে জন্মগ্ৰহণ কৰে। যদি সেইটোৱেই সত্য হয়, তেতিয়াহ'লে এবাৰ ভাবি চাওকচোন, আমি মানুহ ৰূপে জন্মগ্ৰহণ কৰি পৃথিৱীৰ আটাইতকৈ সুখী নহয় জানো? কিন্তু তাতোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, মানুহ ৰূপে জন্মগ্ৰহণ কৰি অকল মানুহ ৰূপে জীয়াই থকাটো আমাৰ কৰ্তব্য জানো? আমি সকলোৱে দেখিছোঁ যে কিছুমান ব্যক্তি একেই মানুহ, কিন্তু কিছুমান ধনী, কিছুমান দুখীয়া, কিছুমান সুখী, কিছুমান দুখী। এই তথ্যটোৰ ওপৰত ভিত্তি কৰি আজি আপোনালোকৰ ওচৰত এটা নতুন অনুপ্ৰেৰণামূলক কাহিনী ক'বলৈ ওলাইছোঁ। আপোনালোকে এই কাহিনীটো অনুগ্ৰহ কৰি শুনকচোন, আৰু যদি কাহিনীটো শুনি ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এবাৰ এজন কমাৰে গোটেই জীৱনটো লোহাৰ কাম কৰি, অৰ্থাৎ দা, কটাৰী, কুঠাৰ ইত্যাদি বস্তুবিলাক বনাই জীৱন অতিবাহিত কৰি আছিল। তেওঁ এদিন ভাবিলে, এনেকৈ তেওঁ কেনেকৈ গোটেই জীৱনটো কটাব। ইয়াৰ পৰিত্ৰাণ বিচাৰি তেওঁ ভগৱান বুদ্ধৰ ওচৰলৈ গ'ল। তেওঁ ভগৱান বুদ্ধৰ শৰণাপন্ন হৈ ক'লে, প্ৰভু, মই গোটেই জীৱনটো কমাৰৰ কাম কৰি অতিবাহিত কৰি আহিছোঁ। মই দেখিছোঁ যে কিছুমান ব্যক্তি ধনী আৰু কিছুমান ব্যক্তি দুখীয়া, কিছুমান সুখী, কিছুমান দুখী। ইয়াৰ কাৰণ কি? আমিতো সকলো একেই মানুহ। তেতিয়া ভগৱান বুদ্ধ অলপ সময় ৰৈ সেই কমাৰজনক ক'লে, আৰু কমাৰজনক এটুকুৰা সৰু লোহা দেখুৱাই ক'লে, তুমি এই লোহা টুকুৰা দেখিছানে? তুমি মোক কোৱাচোন, এই লোহা টুকুৰা যদি মই বজাৰত বেচোঁ তেতিয়াহ'লে ইয়াৰ মূল্য মই কিমান পাম? তেতিয়া সেই কমাৰজনে সেই সৰু লোহাৰ টুকুৰাটো চাই ক'লে, প্ৰভু, এই লোহা টুকুৰাটো যদি বজাৰত বেচা যায় তেতিয়াহ'লে ইয়াৰ মূল্য অতিকৈ বেছি ১০০ টকা হ'ব। তেতিয়া ভগৱান বুদ্ধই সেই কমাৰজনক ক'লে, আৰু যদি মই এই লোহাৰ টুকুৰাটো এখন দা বনাই বজাৰত বেচোঁ তেতিয়াহ'লে তাৰ মূল্য কিমান হ'ব? তেতিয়া সেই কমাৰজনে ক'লে, যদি দা কৰি বেচা যায় তেতিয়াহ'লে ইয়াৰ মূল্য ৩০০ৰ পৰা ৪০০ টকা হ'ব। তেতিয়া ভগৱান বুদ্ধই আকৌ ক'লে, যদি মই এইখন কুঠাৰ কৰি বেচোঁ তেতিয়াহ'লে ইয়াৰ মূল্য কিমান হ'ব? তেতিয়া সেই কমাৰজনে ক'লে, তেতিয়া ইয়াৰ মূল্য ৪০০ৰ পৰা ৫০০ টকা হ'ব। তেতিয়া ভগৱান বুদ্ধই মিচিকিয়া হাঁহি মাৰি সেই কমাৰজনক ক'লে, চোৱা, যেতিয়া এই লোহা এটুকুৰা সামান্য লোহা হৈ আছিল, ইয়াৰ মূল্য ১০০ টকা আছিল। যেতিয়া ইয়াক দা ৰূপে গঢ়ি তোলা হ'ল, ইয়াৰ মূল্য ৩০০ৰ পৰা ৪০০ টকা হ'ল, আৰু যেতিয়া ইয়াক কুঠাৰ ৰূপে গঢ়ি তোলা হ'ল তেতিয়া ইয়াৰ মূল্য ৪০০ৰ পৰা ৫০০ টকা হ'ল। আমাৰ মানুহৰ জীৱনটো ঠিক এনেকুৱাই। আমি সকলো একেই মানুহ, কিন্তু আমি আমাক কিদৰে গঢ়ি তোলোঁ সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আমি দা হিচাপে থাকিব বিচাৰোঁনে, এটুকুৰা সাধাৰণ লোহা হিচাপে থাকিব বিচাৰোঁনে, নে আমি কুঠাৰ হিচাপে থাকিব বিচাৰোঁ? আমাৰ মূল্য নিৰূপণ কৰিব আমি নিজকে কিদৰে গঢ়ি তোলোঁ। আমি নিজকে যদি গঢ়ি তুলিব বিচাৰোঁ তেতিয়াহ'লে তাক আমি সাৱধানতাৰে আগবাঢ়ি যাব লাগিব।
এই গোটেই কাহিনীটোৰ অৰ্থ কি? আমি মানুহৰূপে জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ কথা, কিন্তু আমি নিজকে গঢ়ি তোলাটো সকলোতকৈ সৌভাগ্যৰ কথা নহয় জানো? এই সৌভাগ্যটো আমি কিয় হেৰুৱাই দিম? আমি নিজকে প্ৰতিপল গঢ়ি তোলাটো আমাৰ কৰ্তব্য নহয় জানো? অকল মানুহৰূপে জন্মগ্ৰহণ কৰাই আমাৰ সৌভাগ্যৰ কথা কেতিয়াও হ'ব নোৱাৰে। আমি নিজকে মহামূল্যৱান কৰি গঢ়ি তুলিবলৈ হ'লে কষ্ট কৰিবই লাগিব। লোকৰ সুখত আমি সুখী হোৱাতকৈ আমি নিজৰ সুখত সুখী হোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য নহয় জানো? এই সুখটো আমি ক'ৰ পৰা পাম? এই সুখটো পাবলৈ হ'লে আমি নিজকে গঢ়ি তুলিব লাগিব। আমি যত্ন কৰিব লাগিব যে আমি প্ৰতিটো পল কেনেকৈ সুমধুৰ আৰু আনন্দময় কৰি গঢ়ি তুলিব পাৰোঁ। ধন্য এই মানৱ জীৱন, কিন্তু তাতোতকৈ ধন্য হ'ল কেনেকৈ গঢ়ি তোলোঁ আমাৰ এই নিজৰ জীৱন। ধন্যবাদ।